হেল্ল' এভৰিৱান, ৰাতিপুৱাই গ'লোঁ বাবাৰ ওচৰত আশীৰ্বাদ ল'বৰ কাৰণে। তাৰপিছতে ওলাইছোঁ আজি ভণ্টিহঁতক লগত লৈ লখিমপুৰলৈ বুলি, যিহেতু মাৰ আজি অপাৰেশ্যনৰ ডেট আছিলে। মাহঁত বাৰু দুদিনৰ আগতে আহিলে, যিহেতু আজি অপাৰেশ্যনৰ ডেট আছিলে ভাবিলোঁ ভণ্টিহঁতক লৈ ময়ো যাওঁ আৰু লগতে আহি আছোঁ জুবিন দাৰ গান শুনি শুনি। তাৰপিছতে আহি পালোঁহি লখিমপুৰ মেডিকেল আৰু এতিয়া গৈ আছোঁ মই মাৰ ওচৰত, যিহেতু মা অ'টিতহে আছে। আৰু অ'টিৰ পৰা উলিয়াই দিওঁতে বহুত বেছি দেৰিও হৈছিলে, বহুত ভয়ো লাগি আছিলে। আৰু মাক অ'টিৰ পৰা উলিয়াই দিয়াৰ পিছত মাৰ অৱস্থাটো দেখি বহুত বেছি বেয়াও লাগিছিল। ইমান চাগে কষ্ট হৈছিলে ন। আৰু এয়াই আছিলে মাৰ টনচিল দুটা, যি দুটা এতিয়া উঠাই দিয়া হ'ল। আৰু ঘৰৰ পৰা আমি লৈ আহিছিলোঁ চাহ, মাক বেডত যেতিয়া আনিলে। তাৰপিছতে আমিও বহি ভণ্টিহঁতৰ লগতে এফালে ঘৰৰ পৰা অনা চাহ খাই ল'লোঁ। চাহ খাই আৰু মই ৰৈ থকা নাই, তাৰপিছতে গ'লোঁ লেবৰেটৰীত এইকেইটা টনচিলকেইটা টেষ্ট কৰিব দিব গৈছিলোঁ। তাৰপিছতে আকৌ গাড়ী দৰজাখন বন্ধ কৰি দিওঁতে বেচেৰীজনী হাতখন বৰ বেয়াকৈ চেপিলে আৰু তাতে ফাৰ্মাচীতে অকণমান ৰৈ তাই হাতখনত আইচ লগাই দিলোঁ। তাৰপিছতে এয়া আইচক্ৰীম আৰু চিপছ লৈ আমিও ৰুমলৈ গুচি আহিলোঁ।